আজি মই অভিভাৱক মন্ত্ৰী দায়িত্ব পোৱাৰ পিছত প্ৰথম মই চিৰাং জিলালৈ আহিছোঁ আৰু আহি খুব ভাল লাগিল। আজি আমাৰ যিমানখিনি জনপ্ৰতিনিধি আমাৰ MLA সকল আৰু লগতে BTCৰ EM MCLA সকল চিৰাং জিলাৰ ভিতৰত যিসকলে পৰে সকলোখিনি আহিছে আৰু প্ৰতিটো বিভাগৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট সকলোৱে আহিছে আৰু আমাৰ SSP তেখেতেও আছে। তো সকলো বিষয়াৰ লগত আজি আমি খুব ভালকৈ ৰিভিউ কৰিলোঁ, আহি খুব ভাল পাইছোঁ। এনেও মই অত্যন্ত সুখী, কিয়নো মই মন্ত্ৰী হোৱাৰ পিছত যিহেতু আমাৰ মন্ত্ৰীসকলক গাৰ্জেন মিনিষ্টাৰৰ দায়িত্ব দিছে আৰু ময়ো এজন মন্ত্ৰী হিচাপে 3টা জিলাৰ দায়িত্ব পালোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে এই 3খন জিলা হ'ল বাক্সা, চিৰাং আৰু কোকৰাঝাৰ। মই BTC বাকী হিচাপে এই BTCৰ 3টা জিলাকে গাৰ্জেন মন্ত্ৰী হিচাপে যিহেতু চাবলৈ দায়িত্ব পাইছোঁ, তাৰ কাৰণে মই অত্যন্ত ভাল পাইছোঁ। এতিয়া BTC হিচাপে আমাৰ ইয়াতেও এখন চৰকাৰ চলি আছে আৰু এই চৰকাৰে প্ৰায় 39টা বিভাগটো চোৱা চিতা কৰি আছে। তো তেখেতসকলৰ দ্বাৰাও বিভিন্ন বিভাগৰ কাম কাজ লগতে ৰিভিউবিলাক হৈ আছে। কিন্তু আমাৰ ষ্টেটৰ যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম বা আমাৰ চেণ্ট্ৰেল চৰকাৰৰ যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম, এইখিনি মই আজি ৰিভিউ লৈছোঁ। আৰু বিশেষ কৰি প্ৰথম দিন হিচাপে আজি আমাৰ চাহ চিনাকি আছিল আৰু বিশেষ কৰি নাম্বাৰ 1 প্ৰায়ৰিটি আমি যিহেতু এতিয়া ফ্লাডৰ সময়, ফ্লাড আহিব, এই ফ্লাডৰ লগত আমি কেনেকৈ মোকাবিলা কৰিম, আমাৰ প্ৰিপাৰেশ্যন কি ধৰণে চলি আছে, এইখিনি মই ৰিভিউ কৰিব আহিছোঁ। আৰু ৰিভিউ কৰি আমি গম পালোঁ যে চিৰাং জিলা হিচাপে যদি ফ্লাড আহে ইয়াৰ লগত মানে মোকাবিলা কৰিবৰ কাৰণে বিভিন্ন দিশত তেওঁলোকে যিখিনি যাৱতীয় কাম কৰিব লাগে ইতিমধ্যে কৰিছে। আমাৰ হেল্পলাইন নাম্বাৰে হওক বা আমাৰ ৰিলিফ কেম্পে হওক বা SDRF NDRF যি ধৰণে কৰিব লাগে আৰু ৰিলিফ কেম্পত ৰাখিলে ৰেচন যি ধৰণে দিব লাগে সকলোখিনি যাৱতীয় ব্যৱস্থা ইতিমধ্যে কৰি থৈ দিছে। আৰু আমাৰ ষ্টেটৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম হিচাপে অৰুণোদয় নিৰ্বাচনৰ আগে যিহেতু বেনিফিচাৰী যথেষ্ট বৃদ্ধি কৰা হৈছিল আৰু তাৰে ভিতৰত 9,000 টকাকৈ সকলোৰ একাউণ্টত ভৰাই দিয়া হৈছিলে, কিমানে পাইছে নাপাইছে এইখিনিও চাইছোঁ। আৰু বাকী CM-AAA সেইটো আমি LAC ৱাইজত অসম চৰকাৰৰ পৰা টাৰ্গেট পোৱাৰ বাদেও BTC এলেকা হিচাপে স্পেচিয়েলি পাইছিলোঁ টাৰ্গেট, এইবিলাক কেনেকৈ ইমপ্লিমেণ্ট হৈছে এইবিলাক চোৱা হৈছে। তাৰপিছত আকৌ আছে আমাৰ কিবা আসাম দৰ্শন প্ৰতিটো বিধানসভা সমষ্টিয়ে 300কে মন্দিৰ, বাথৌ মন্দিৰ, নামঘৰ, ব্ৰহ্ম মন্দিৰ বা গীৰ্জা এইবিলাকত আৰ্থিক অনুদান দিবৰ কাৰণে টাৰ্গেট পাইছিলে। এইবিলাকৰ চেকবিলাক দিয়া হ'ল না নাই, কিমান ইমপ্লিমেণ্ট হ'ল, এইবিলাকৰ ওপৰত যথেষ্ট আমি ভালকৈ ৰিভিউ কৰিলোঁ। আৰু বিশেষ কৰি মই ট্ৰেন্সপৰ্ট মিনিষ্টাৰ হিচাপে ৰোড ছেফটিৰ ক্ষেত্ৰত আমাৰ DTO বা আমাৰ ইয়াৰ পুলিচ বিষয়াসকলে কি পদক্ষেপ লৈছে, এক্সিডেণ্ট কি ধৰণে ইয়াত কমাবৰ কাৰণে চেষ্টা কৰা হৈছে, এই বিষয়ে আমি ৰিভিউ ল'লোঁ।